শিখাহৰবাৰ গান চুৰৰ সন্দৰ্ভত বিস্ফোৰক ফেচবুক পোষ্ট। সীমান্ত শেখৰ গান চুৰ নেকি? প্ৰসংগ জিলেলে জিলেলে। এইটো মোৰ গানহে আছিলে, পাছলৈ বেলেগৰ গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব। আপুনি জনা বুজা মানুহ বেছি নকওঁ। সীমান্ত শেখৰৰ জিলেলে জিলেলে গানটো কোন চনত ৰেকৰ্ডিং কৰি বজাৰত এৰি দিয়া হৈছিল? 9 বছৰ গানটো গোটেই অসমত চলি থকাৰ সময়ত আমি কেতিয়াও ক'তো এবাৰো নুশুনিলো যে এইটো ৰাজীৱ শদিয়াৰ ৰচিত গীত। এই 9 বছৰে ৰাজীৱ শদিয়াই গানটোৰ সম্পৰ্কত মুখ নোখোলাৰ কাৰণ কি? যদি ৰাজীৱ শদিয়াৰ কমেণ্টটো ইমানেই শুদ্ধ আছিল, তেন্তে যোৱা সুদীৰ্ঘ 9টা বছৰে ৰাজীৱ শদিয়া কিয় নীৰৱে আছিল? কিয় ৰাজহুৱা কৰা নাছিল কথাটো? ৰাজীৱ শদিয়া নামৰ 41 বছৰীয়া অসমীয়া ব্যক্তিজনৰ অকালতে মৃত্যু হ'ল। নিজৰ ভিতৰতে এনেদৰে বিভেদ অনাটো কিহৰ জাতীয়তাবাদ? সীমান্ত শেখৰ এজন সুগায়ক। মদৰ নিচাত মাতলামি কৰি মঞ্চত পাগলামি কৰা গায়ক নহয় সীমান্ত, এজন উচ্চ শিক্ষিত ব্যক্তিত্ব। আকৌ এবাৰ মোদী চৰকাৰ গানটোত সীমান্ত কণ্ঠৰ যাদুৱে দুৰ্ঘৰ বিৰোধীকো খন্তেক ৰবলৈ বাধ্য কৰায়। মোকে কৰাইছিল। 9 বছৰে চুপচাপ থাকি 5 মাহৰ আগতে কমেণ্ট কৰিলে সেইটো মিছা কথাই হ'ব। নিজৰ গান চুৰ কৰি 9 বছৰ 2 কোটি ভিউজ গোটাই টকা ঘটিবলৈ এৰি দিবনে কোনোবাই? কোৰ্ট কাছাৰী নকৰিব, মিডিয়াত নিদিব, কমেণ্টটো মিছাকৈও কৰিব পাৰে। জিয়া মানুহে ফাঁকি দিয়ে, মৰা মানুহে নিমাত। সীমান্ত শেখৰ গান চুৰ নেকি? প্ৰসংগ জিলেলে জিলেলে। এছা মানুহে হৈচৈ লগাই আছে বোলে সীমান্ত শেখৰ হেনো গান চুৰ। কথাৰ আঁত বিচাৰি যোৱাৰ দৰকাৰেই নহ'ল। স্ক্ৰীনশ্বট পাৰ্টিৰ ভাইৰেল স্ক্ৰীনশ্বট মোৰ হাতত পৰিলহি। স্ক্ৰীনশ্বটটো ভালদৰে চালো। 2024 চনৰ 1 আগষ্টত ফেচবুকত দিয়া সীমান্ত শেখৰৰ এটা পোষ্ট। তাতে লিখা আছে যে 53 সংখ্যক গোৱা চলচ্চিত্ৰ মহোৎসৱৰ এটা প্ৰগ্ৰেমত বহুত জনপ্ৰিয় অভিনেতা অভিনেত্ৰী সীমান্ত শেখৰৰ জনপ্ৰিয় গীত জিলেলে জিলেলেৰ আধাৰত নৃত্য পৰিৱেশন কৰিব। সেই পোষ্টটোত ৰাজীৱ শদিয়া বোলা এটা একাউণ্টৰ পৰা কমেণ্ট কৰিছে যে এইটো মোৰ গানহে আছিলে, পাছলৈ বেলেগৰ গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব। আপুনি জনা বুজা মানুহ বেছি নকওঁ। এই কমেণ্টটো কৰাৰ 5 মাহৰ পাছত ৰাজীৱ শদিয়া ঢুকাল। এতিয়া সেই কমেণ্টটোকে স্ক্ৰীনশ্বট মাৰি আনি স্ক্ৰীনশ্বট পাৰ্টিয়ে ফেচবুকত মেলি দি সীমান্ত শেখৰক গান চোৰ বুলি সমালোচনা কৰি আছে। প্ৰশ্ন হ'ল, সীমান্ত শেখৰৰ জিলেলে জিলেলে গানটো কোন চনত ৰেকৰ্ডিং কৰি বজাৰত এৰি দিয়া হৈছিল? মোৰ হাতত থকা তথ্য মতে এই গানটো ৰেকৰ্ডিং কৰা 9 বছৰতকৈও বেছি হ'ল। 9 বছৰত প্ৰায় 2 কোটি মানুহে এই গানটো চাইছে আৰু শুনিছে। 9 বছৰ কম সময় নহয়। 9টা বছৰ গানটো গোটেই অসমত চলি থকাৰ সময়ত আমি কেতিয়াও ক'তো এবাৰো নুশুনিলো যে এইটো ৰাজীৱ শদিয়াৰ ৰচিত গীত। এই 9 বছৰে ৰাজীৱ শদিয়াই গানটোৰ সম্পৰ্কত মুখ নোখোলাৰ কাৰণ কি? যোৱা 5 মাহৰ আগতে সীমান্ত শেখৰে নিজৰ একাউণ্টত দিয়া পোষ্টটোত কমেণ্ট কৰি কোৱা কথাষাৰৰ ওপৰত ভিত্তি কৰিয়ে সীমান্ত শেখৰ নামৰ এজন অতি সফল গায়কক গান চুৰ সজাই পেলাব লাগেনে? এয়াই নেকি অসমীয়া মানুহৰ অসমীয়াৰ প্ৰতি থকা সদ্ভাৱ? এয়াই নেকি জাতিৰ প্ৰতি থকা জাতীয়তাবাদ? সীমান্ত শেখৰ জানো অসমীয়া মানুহ নহয়? এজন অসমীয়াক এজাক অসমীয়াই বিনা দুখত ইমান বদনাম ৰটিব লাগেনে? যদি ৰাজীৱ শদিয়াৰ কমেণ্টটো ইমানেই শুদ্ধ আছিল, তেন্তে যোৱা সুদীৰ্ঘ 9টা বছৰে ৰাজীৱ শদিয়া কিয় নীৰৱে আছিল? কিয় ৰাজহুৱা কৰা নাছিল কথাটো? ৰাজীৱ শদিয়া নামৰ 41 বছৰীয়া অসমীয়া ব্যক্তিজনৰ অকালতে মৃত্যু হ'ল। আমি দুখিত, কিন্তু সেই বুলিয়ে আন এজন অসমীয়া ব্যক্তি সীমান্ত শেখৰক বিনা দুখত অপবাদ দি আমি তেওঁক মানসিকভাৱে মাৰি পেলোৱাটো উচিত হ'ব জানো? কথাবোৰ বেয়া হৈছে হ'ল বুলিয়ে কোনোবা এটা দলক বেয়া পালো বুলিয়ে হকে বিহকে সেই দলৰ নিৰাপৰাধী মানুহক অবাবত বদনামী কৰাটো ভাল কথা নহয়। গানটোৰ কথা আৰু সুৰ কাৰ হয় সেই কথা গানটোৰ বিৱৰণত লিখাই আছে। তাত কিবা বিসংগতি আছে যদি ৰাজীৱ শদিয়া যোৱা সুদীৰ্ঘ 9 বছৰে আদালতৰ কাষ চাপিব লাগিছিল। 5 মাহৰ আগতেহে মনত পৰিল নেকি কথাবোৰ? নিজৰ ভিতৰতে এনেদৰে বিভেদ অনাটো কিহৰ জাতীয়তাবাদ? জাতীয়তাবাদ মানে এচাম অসমীয়াই বিনা দুখত আন এচাম অসমীয়াক কৰা মানসিক অত্যাচাৰ নেকি? যদি সেয়াই জাতীয়তাবাদ, তেনেহ'লে তেনে জাতীয়তাবাদক আমি ধিক্কাৰ দিম। সীমান্ত শেখৰ এজন সুগায়ক। মদৰ নিচাত মাতলামি কৰি মঞ্চত পাগলামি কৰা গায়ক নহয় সীমান্ত, এজন উচ্চ শিক্ষিত ব্যক্তি। তেওঁ ভদ্ৰতা জানে, কণ্ঠত এক অনামী দৰদ আছে। তেওঁৰ কণ্ঠই শ্ৰোতাৰ বুকুত এক বেনামী বেদনাৰ কম্পন তোলে। সেইবাবে বাৰে বাৰে শুনো মাজনী লৈ আহিছো কেমেৰা, দিশলৈ এৰিব নোৱাৰো আদি যুগজয়ী গান। আকৌ এবাৰ মোদী চৰকাৰ গানটোত সীমান্তৰ কণ্ঠৰ যাদুৱে দুৰ্ঘৰ বিৰোধিতাকো খন্তেক ৰবলৈ বাধ্য কৰায়।
মোকেই কৰাইছিল। বিজেপিৰ বিৰোধত থকাৰ সময়খিনিত মই মোৰ গাড়ীৰ পৰা অবিৰত যাত্ৰাবোৰত বহুবাৰ শুনিছো আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গানটো। কেৱল আৰু কেৱল সীমান্তৰ দৰ্দ ভৰা যাদুকৰী কণ্ঠটোৰ নিচাত ডুবিবৰ বাবেই গান হিচাপে বাৰে বাৰে শুনিছো আৰু আজিও শুনো আকৌ এবাৰ মোদী চৰকাৰ নামৰ মাতাল সুৰৰ গানটো। সীমান্ত শেখৰ এজন অসমীয়া, ৰাজীৱ সদিয়াও অসমীয়া আৰু কথাবোৰ মিছা প্ৰচাৰ কৰাবোৰো অসমীয়াই। অসমীয়াৰ মাজৰ এই অৰিয়া-অৰি পেট কপট, হিংসা, ঈৰ্ষা, উচতনিমূলক কথা বতৰাবোৰ শেষ হওক। অসমীয়া কেইটানো বাচি আছেগৈ? কেইটা আছে অসমীয়া? সকলো ভালে থাককচোন। ভুল কাম এটা কৰিলে আলোচনা কৰাটো বেলেগ কথা, কিন্তু মিছাকৈ বদনাম কিয় কৰিব লাগে? 9 বছৰে চুপচাপ থাকি 5 মাহৰ আগতে কমেণ্ট কৰিলে সেয়াতো মিছা কথা হ'ব। নিজৰ গান চুৰ কৰি 9 বছৰত 2 কোটি ভিউজ গোটাই টকা ঘটিবলৈ এৰি দিবনে কোনোবাই? কোৰ্ট কাছাৰী নকৰিব, মিডিয়াত নিদিব, কমেণ্টটো মিছাকৈও কৰিব পাৰে। ফেচবুকৰ পোষ্টৰ তলত মিছা বদনাম দি কমেণ্ট কৰা উদাহৰণৰ সীমা সংখ্যা নাই। সেইটো তেনে মিছা কথাৰে দিয়া কমেণ্ট, মৰাৰ 5 মাহ আগতে দিয়া কমেণ্ট, আৰু জীয়া মানুহে ফাঁকি দিয়েই, মৰা মানুহে নিমাত। সীমান্ত শেখৰলৈ বহুত বহুত শুভকামনাৰে শিখা শৰ্মা, গুৱাহাটী।